रोजाबगिरि जयमती नार्जारिखौ हौराघाटनि बिहु जौसाङाव कर्मश्री बान्थाजों मान बावनाय जायो। कार्बि आंलं जिल्लानि मेथाइ रोजाबगिरि जयमती नार्जारिखौ हौराघाट सोरनि शंकर थानसालि सोरबिथिंनि बिहु स्टेजआव रबिबाराव कर्मश्री बान्थाजों मान बावनाय जायो। बे कर्मश्री बान्थाखौ मुंदांखा समाज सिबियारि खुंगिरि रुंसारि लकेश्वर नाथनि गोसोखांथियाव आरो ट्रास्ट कमिटिनि दैदेननायाव हौराघाट रंगाली बिहु फालिथाय आफादजों खुंजानाय गोग्गाथाव 61 रंगोली बिहु फालिथायनि बुब्लियाव देंखोगिरिनो होनाय जादों। बान्थाजों लोगोसे गांसे मान बिलाइ आरो मोनसे नोगोद रां बान्था होनाय जायो। मख'नो गोनांदि मुंदांखा देंखोगिरि जयमती नार्जारिया जादुआरि गारांजों बयनिबो गोसोखौ जै खालामनो हादों आरो रायजो राजानिफ्राय गोबां बान्था आरो मान सन्मान मोननो हादों। পাম বুলিতো মই ভবা নাই। মই খালি কামখিনি মই নিষ্ঠাৰে কৰিব বিচাৰোঁ। যি কাম কৰোঁ মই কৰিব বিচাৰোঁ। আজি হাওৰাঘাট ৰঙালী বিহু বাকৰি মঞ্চত আজি মোক মানে লক্ষেশ্বৰ নাথ শ্ৰদ্ধাৰ প্ৰয়াত লক্ষেশ্বৰ নাথ বঁটাটি মোক দিছে। ইয়াৰ আগতেও বহু কেইবাজনক দিছে। আজি মোক এই বঁটাটো দি মোক যেন আৰু গুৰু দায়িত্ব ৰাইজে যেন দিছে এটা অনুভৱ হৈছে মোৰ যে বঁটা পোৱা মানে এটা আৰু যেন বেছিকৈ মোৰ গুৰু দায়িত্ব আহি পৰে। সেই কথাটো মোৰ অনুভৱ হয় যে ৰাইজেতো মোক যিটো শ্ৰদ্ধা জনায়, যিটো মৰমেৰে সেই মৰমৰ কৰ্মক মই যে নিষ্ঠাৰে কাম কৰি পেলাই মই যেন আৰু আগুৱাই যাব পাৰোঁ। ৰাইজৰ কাৰণে সমাজৰ কাৰণে যে মই কাম কৰি যাব আজি বিহু বাকৰি মই যেন আৰু উৎসাহেৰে যাতে মই কাম কৰিব হাৰাঘাটত আপোনাক বঁটাটো দিয়া নাই, অলপ পিছতে আকৌ আপুনি ৰজাপথাৰলৈ গৈ আছে। আপোনাৰ তাত কি তাত ৰজাপথাৰ শিল্পীতাত বিহু পাতিছে। বিশ্বদিমা বুলি কয় বৈশাগু, যিটো বড়োত বৈশাগু বুলি কয়। তাতে মোক আমন্ত্ৰিত শিল্পী মাতিছে। মই 1 ঘণ্টামানৰ মই গীত পৰিৱেশন কৰিম। আজি আপুনি হাৰাঘাটত যি 2-3টা গান গালে গোটেই সকলোৱে মন্ত্ৰমুগ্ধ। গতিকে বাদ্যযন্ত্ৰ নোহোৱাকৈ মই এনে গাবলৈ চেষ্টা কৰিলোঁ আৰু বহুত ভাল লাগিছে। আজি নিশ্চয় ভাল লাগিব। আপোনাৰ ভৱিষ্যতটো আৰু কেনেকুৱা ধৰণৰ সপোন? মানে মই যিবোৰ কৰিছোঁ সেইখিনিয়ে কৰিবলগীয়াটো বহুত আছে। আমাৰ সমাজখনত আজি অসমীয়া কৃষ্টি সংস্কৃতিৰ সংকটত সকলোৰে মুখত খালি এইটোও শুনা যায় যে আমাৰ ভাষা সংকটত অসমীয়া জাতিৰ সংস্কৃতি বিপদত পৰিছে। গতিকে এইখিনি সময়ত সকলো অসমবাসীক এই বিহুৰ মঞ্চৰ পৰা বিহুৰ বতৰত সকলোৱে যেন মানে নিজৰ কৃষ্টি সংস্কৃতিৰ ল'ৰা ছোৱালীৰ প্ৰতি ধ্যান ৰাখি যে আমি যেন সকলোৱে নিজৰ জাতীয় কৃষ্টি সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে সকলোৱে যেন মানে অনুভৱ কৰে যে এজন মানুহে জাতিটো ৰক্ষা কৰিব নোৱাৰে। গতিকে সকলোৱে কৰ্তব্য বুলি মই ভাবোঁ। আপোনাক অলপমান আৰু বেছিকৈ কিবা কৰা হ'ব, মানে কি কৰা হ'ব? ধৰ যেনেকৈ ভূপেন হাজৰিকা হিয়াৰ আমঠু বুলি কোৱা হয়, আপুনিও আজি হিয়াৰ আমঠু হ'বলৈ গৈ আছে। আপুনি এজন লতা মংগেশকাৰৰ নিচিনা হ'বলৈ গৈ আছে। ভূপেন হাজৰিকাটো হ'ব নোৱাৰিছে। লতা মংগেশকাৰ এগৰাকীয়ে। লতা মংগেশকাৰ কেতিয়াও জন্ম হ'ব নোৱাৰে। নহ'লে তেনেকুৱাই লাইনতে আপুনি গৈ আছে। আশীৰ্বাদ কৰক, ৰাইজে আশীৰ্বাদ কৰক। ৰাইজে ক'ব, মই নিজে ক'ব নোৱাৰিম। আমি অনুভৱ কৰিছোঁ আপোনাৰ কৰ্মী হিচাপে এনেই কাম কৰি যাম আৰু মই সেইটোৱে জানো যে মই কাম কৰি ভাল পাওঁ আৰু মই কাম কৰি যাম। মোক মানে কোনোবাই বঁটা দিব, কোনোবাই কিবা কৰিব, মোক মানে এইটো মই ভাবি পেলাই কোনোদিন মই কাম কৰা নাই। মই খালি কাম কৰি যাব। অকণমান মানে আপুনি অলপ কিবা গানৰ এটা এতিয়াতো আৰু বিহু বৈশাগু বতৰ মই ভূপেন দাৰ গানটো গাইছে। মই বৈশাগু থেৰালাই ayo habab geseau tupang pada isi kelaya sopelaiba hiu beraya sopelaiba sopelaiba বহুত বহুত ধন্যবাদ আপোনাক। আচলতে আমাৰ
প্ৰতিষ্ঠাপক শিক্ষক আৰু বিশিষ্ট সমাজকৰ্মী প্ৰবন্ধকাৰ লগতে বিভিন্ন সামাজিক দিশত ওতঃপ্ৰোত জড়িত থকা পৰোপকাৰী আৰু পৰিশ্ৰমী এজন ব্যক্তি প্ৰয়াত লক্ষেশ্বৰ নাথ। তেখেতৰ বিয়োগত 2018 চনৰ পৰা এই বঁটাটো ইতিমধ্যে হাওৰাঘাটৰ বিহু বাকৰিৰ মঞ্চৰ পৰা প্ৰদান কৰা হৈছে। এইবাৰ ষষ্ঠবাৰ আমি এই বঁটাটিৰ সংগীত সাধক তথা সংগীত জেউতি আৰু ইংলং আঁতৰ বঁটাৰে বিভূষিত এই জয়মতী নাৰ্জাৰী বাইদেউক প্ৰদান কৰিলোঁ। আৰু জয়মতী নাৰ্জাৰী বাইদেউক প্ৰদান কৰিব পাৰে সঁচাকৈ আমি আপ্লুত হৈছোঁ, কিয়নো তেখেতৰ সুললিত কণ্ঠ আৰু গীতে আমাক মুগ্ধ কৰে। সেই গতিকে এই বছৰ আমি ন্যাস সমিতিৰ তৰফৰ পৰা এই বঁটাটো প্ৰদান কৰা হ'ল।